হে গাইছ তুমি বিমল ব্লগ গাইছ সিদিনাটো কৈছিলোঁ যে কালি পূজা বুলি কালি পূজা মানে পূজা আজিও পূজা মানে মা কালি পূজা তো ইমান বেছি নকওঁ তো বলক মন্দিৰলৈ তো মন্দিৰত গ'লে আপোনালোকক গম পাব তো বলক ডাইৰেক্ট মন্দিৰত তো গাইছ মানে মন্দিৰত মই আহি পালোঁ মানে মন্দিৰত কোনো নাই প্ৰসাদ মানে দাদাহঁতৰ তাত প্ৰসাদ তাতে মানে প্ৰসাদ মানে ৰেডি কৰিছে তাৰ পৰা আনি মানে পূজা কৰিব তো মন্দিৰত নাই কোনেও তো এতিয়া বলক মানে ডাইৰেক্ট দাদাহঁতৰ পৰা আহোঁ মানে ইয়াত প্ৰসাদ লৈ আহিম আহি মানে পূজা হ'ব এতিয়া তো বলক তাত যাওক আহি আছে গাইছ এতিয়া মানে আমি ডাইৰেক্ট আহি পালোঁ তো ইয়াত মানে এতিয়া পূজা হ'ব পূজা মানে আগত প্ৰসাদ বহুত হ'ব প্ৰসাদ হোৱাৰ পিছতে পূজা হ'ব তো বাকী আপোনালোকে চাই থাকক পূজা কেনেকৈ হয় ন চাই থাকক মানে গাইছ এতিয়া মানে প্ৰসাদবোৰ ৰেডি কৰি আছে মানে প্ৰসাদবোৰ ৰেডি কৰি তাত দিব মন্দিৰ তাত নি মানে পূজা আৰম্ভ হয় এতিয়া ব্ৰাহ্মণ এতিয়া বহা নাই ব্ৰাহ্মণ বহাৰ পিছত মানে পূজা আৰম্ভ হ'ব তো এইপিনে মানে এনেকুৱা মানে ৰেডি কৰি আছে এই মানে সেই মন্দিৰবিলাকৰ ওপৰত চাকি দিছে আৰু ইয়াত ঠাকুৰ দি আছে আৰু মানে বেছি মানুহ নাই হোৱা আকৌ মানে এইখিনি আকৌ বেছি মানুহ হোৱা নাই তথাপি ভাল লাগি আছে আকৌ তাৰ মানে মানুহ থাকিলে আকৌ ভাল লাগিলে ঠাকুৰ এইপিনে ঠাকুৰ দি আছে আৰু গাইছ এইটো মানে আমি বনালোঁ মানে সেইটো মানে এতিয়া বনালোঁ কেনে লাগিছে ক'ব আকৌ মানে খুৰা আৰু মই বনালোঁ সেইটো চাওক চাৰিওপিনে চাওক ইয়াত মানে কিবা নিয়ম কৰি মানে ইয়াত মানে এইটো নদীত ভাই দি আহিব মানে পুষ্পাঞ্জলি হ'ব ৰাতিপুৱা পুষ্পাঞ্জলি হোৱাৰ পিছত এতিয়া মানে নদীত ভাই দি আহিব তাত পাৰ চাৰ কিবা দিব পাৰ দিব আৰু প্ৰসাদ দিব তো সেইপিনে মানে খিচিৰি ৰান্ধি আছে আৰু এইপিনে চাকি দি আছে ভালকৈ ব্ৰাহ্মণে এতিয়া পূজা আৰম্ভ কৰিব আৰু গাইছ এতিয়া মানে অলপ পিছত পূজা আৰম্ভ হ'ব আৰু এইপিনে কথা পাতি আছে মানুহবোৰে আৰু ইয়াত মানে প্ৰসাদ কাটি আছে আঞ্জা পাতি কাটি আছে তাৰপিছত এইপিনে খিচিৰি বনাই আছে এইপিনে পূজা আৰম্ভ হ'ব মানে পূজা আৰম্ভ হ'ব আৰু ব্ৰাহ্মণে বহিব এইপিনে মায়ে আৰু ডাঙৰ দাইতাত আছে খিচিৰি বনাব তাৰপিছত বনাব আৰু লাহে লাহে সকলো মানে খিচিৰি এতিয়া আৰম্ভ নকৰে খিচিৰি বনাব আৰু বহুত ৰাতি আছে ন তো সেয়াই মানে পূজা তো চাই থাকক আৰু পূজাখিনি আৰু এয়া এইবোৰ মানে কবি ছবি মানে কাটি জলকীয়া মানে চব ৰেডি কৰি আছে মানে খিচিৰিৰ কাৰণে খিচিৰি ৰান্ধিব এইপিনে খিচিৰি বহাই দিছে মানে আৰু ইয়াত মানে মই জুইৰ ওচৰত বহিছোঁ ঠাণ্ডা লাগি আছে আৰু এইপিনে মানে এইবোৰে আকৌ মানে সব আয়োজন কৰি আছে খিচিৰিৰ কাৰণে তো এইবোৰ মানে কথা পাতি আছে মানুহবোৰ আৰু ইয়াত তাতো কথা পাতি আছে ব্ৰাহ্মণে মানে এতিয়া বহা নাই মানে বহিব আৰু অলপ পিছত এতিয়া মানে চাওক ৰাতিপুৱা হৈ গ'ল চৰাইবোৰ কান্দি আছে আৰু চাওক যে সেইটো ভেলাঘৰটো এইটো মানে এতিয়া নদীত ভৰাই দি আহিব নদীত ভৰাই দি আহি মানে এতিয়া প্ৰসাদ মানুহক দিব প্ৰসাদ খাব আৰু ইয়াত পুষ্পাঞ্জলিটো দিয়া হৈ গ'ল মই পুষ্পাঞ্জলি দিলোঁ তো গাইছ এতিয়া মানে মোৰ অলপ ঘৰত আহিলেও মানে এতিয়া মানে টোপনিও লাগিছে টোপনি মানে ৰাতি টোপনি যোৱা নাই গোটেই ৰাতি এনেকৈ গ'ল পূজা তো এতিয়া মানে যিটো ফটোত দেখাইছোঁ এতিয়া ভেলা বুলি কয় এইটো মানে ভেলাটো মানে এতিয়া নদীত মানে ভৰাই দি আহিব আহি তাৰপিছত হ'লে আৰু প্ৰসাদ খাই হ'লে আৰু তো এতিয়া অলপ ঘৰত আহিছোঁ তো গাইছ নাজানো ভিডিঅ'টো কেনেকুৱা পালে মানে জানো ৰাতিৰ কাৰণে অলপ ভিডিঅ'টো বেয়া হৈছে মানে চিনি পোৱা যোৱা নাই মানে বহুত নিয়ৰ পৰিছে মানে কেমেৰাটো ইমান মানে সেইখিনি মোবাইলটো বহুত প্ৰব্লেম দিছিল মানে নিজে অফ হয় কিয় মোবাইলটো কিবা কিবি কৰি প্ৰব্লেমটো চল্ভ কৰিলোঁ তথাপি অলপ মোবাইলটো ভালে হোৱা নাই তো মানে নিয়ৰটো পৰিছিল বহুত চিনি পোৱা নাযায় লাইটো ইমান লাইট নাছিল আৰু ভিডিঅ'টো আৰু এইখিনিয়ে আৰু আজিৰ কাৰণে তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।